এতিয়াও ভাড়া ঘৰত আছে অৰ্থাৎ কোৱাৰ্টাৰটো হ'ল ভাড়া ঘৰ আৰু কোৱাৰ্টাৰৰ কাৰণে তেওঁলোকে এতিয়াও মালিকক পইচা দিব লাগে। এতিয়ালৈকে এজনো চাহ শ্ৰমিকক অসমত মাটিৰ পট্টা দিয়া নহ'ল, মাটিৰ অধিকাৰ দিয়া নহ'ল। কিন্তু নৰেন্দ্ৰ মোদীয়ে বিল পাছ কৰি দি ক'লে যে অসমলৈ অহা সকলো বাংলাদেশীকে মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ চাহ শ্ৰমিকসকলক হিমন্ত বিশ্বই ২৫০০ টকা দিছে একাউণ্টত ভৰাই। ২৫০০ টকা দি আমাৰ অসমীয়া চাহ শ্ৰমিকসকলক কিনিব খুজিছে আৰু নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব সৰ্বানন্দতে বিদেশী আনি অসমত ৬ বছৰত নাগৰিকত্ব আৰু অহাৰ লগে লগে মাটি আৰু চাকৰি দিব খুজিছে। আৰু তাৰ পাছত সৰ্বানন্দ আৰু হিমন্তই আৰু নৰেন্দ্ৰ মোদী আৰু ৰাজনাথ সিঙে নিৰ্বাচনৰ আগত আহি আমাৰ চাহ শ্ৰমিকসকলক ক'ব যে যোৱা ৭০ বছৰ ধৰি কংগ্ৰেছে যিটো কৰা নাছিলে সেইটো আমি তোমালোকৰ কাৰণে কৰি দিলোঁ, তোমালোকৰ সকলোৰে একাউণ্টত ২৫০০ টকা দি দিম। হয়নে? শ্ৰদ্ধেয় ৰাইজ, ১৯৪৫ চনৰ পৰা নামনি অসমৰ মুছলমান মানুহবিলাকক আনিবলৈ সিদ্ধান্ত লৈছিলে ব্ৰিটিছবিলাকে। উজনি অসমত যেনেকৈ চাহ খেতি কৰিবৰ কাৰণে চাহ শ্ৰমিকসকলক আনিবলৈ সিদ্ধান্ত লৈছিলে, নামনি অসমত মৰাপাট খেতি কৰিবৰ কাৰণে আৰু মৰাপাট খেতি কৰা মানুহক ১৫ৰ পৰা ৩০ বিঘা মাটি দিবৰ কাৰণে ব্ৰিটিছবিলাকে সিদ্ধান্ত লৈ পূৰ্ব বংগৰ পৰা আজিৰ বাংলাদেশৰ পৰা ৫খন জিলাৰ পৰা মানুহবিলাকক অনাৰ সিদ্ধান্ত লৈছিলে। যাক আমি বিদেশী বুলি কওঁ, যাক আমি মিয়া মানুহ বুলি কওঁ, যাক আমি অভিবাসী মুছলমান বুলি কওঁ, সেই মানুহবিলাকক আনিবলৈ সিদ্ধান্ত লৈছিলে ব্ৰিটিছে। শ্ৰদ্ধেয় ৰাইজ, যেতিয়া ৪৫ চনতে এই মানুহবিলাকক আনিবলৈ সিদ্ধান্ত ল'লে, ১৯১৩ চনৰ পৰা অসমীয়া মানুহে তাৰ বিৰুদ্ধে মাত মাতিলে। ১৯১৫ চনত অসমৰ সেই সময়ৰ একমাত্ৰ বাতৰি কাকত টাইমছ অৱ আছামত এডিটৰিয়েল লিখি ক'লে যে এনেকৈ পূৰ্ব বংগৰ পৰা মুছলমান মানুহ অনাটো বেয়া কাম হৈছে আৰু তেওঁলোকক মাটি দিয়াটো ক্ষতিকৰ সিদ্ধান্ত হৈছে। সেই সময়ৰ অসমৰ একমাত্ৰ মধ্যবিত্ত সংগঠন আছাম এছ'চিয়েশ্যনৰ মিটিং হ'ল ডিব্ৰুগড়, আপোনালোকৰ ডিব্ৰুগড় টাউনত। আৰু ডিব্ৰুগড় টাউনত মিটিং হৈ ১৭ ছেপ্টেম্বৰ ২০১৫ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখৰ দিনা ডিব্ৰুগড় টাউনত মিটিং হৈ আছাম এছ'চিয়েশ্যনে সিদ্ধান্ত ল'লে যে অসমলৈ আৰু নতুন প্ৰব্ৰজন হ'ব নালাগে। মোৰ এইকাৰণে মনত আছে যে মই বিদেশী